গাইজ ঘূৰা শুনে এটা কথা কৈছে গাইজ, এটা বোলে মাধৱত আহিলে 3 পাক আগতে ঘূৰি লওক। হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি হাজোত গৈ আছোঁ, পঞ্চতীৰ্থ হাজোত গৈ আছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। আমি ডাইৰেক্ট আহি গ'লোঁ ৰাইডত। মোৰ লগত তপন ভাইও আছে, মানে সিহঁতৰে কিবা আছে, মই লগত যাম আৰু ইফালে আপোনালোকে পাহাৰখন চাওকচোন কি ধুনীয়া। বহুত দিনৰ মূৰত গাইছ এখন ঢেঁকীজাল দেখিছোঁ, চাওক এইখন আজিকালি দেখিবলৈ নাই। এইটো গাইছ গণেশ মন্দিৰ চাই লওঁ, মানে হাজো আহিছোঁ যেতিয়া মাধৱ মন্দিৰ এবাৰ চাই যাওঁ নে কি কয়। আমি আহি পাই গ'লোঁ আৰু অলপ গ'লে পামেই আৰু মাধৱ মন্দিৰ। আপোনালোকে চাই লওক, এই মোৰ লগত এয়া কোন আছে চাই লওক। অলপ আগত গাইছ গাড়ীখন পাৰ্কিং কৰিব লাগিব, পাৰ্কিং কৰি লওঁ, কৰি লৈ আমি গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই এয়া গাইছ চাওক, মস্ত ডাঙৰ ডাঙৰ কাছ 4টা আছে। এয়া কাছ গাইছ, ভৰিখন ধুই লওঁ, ধুই লৈ আমি ডাইৰেক্ট গৈ আছোঁ মন্দিৰত। ভাগৰ লাগিছে গাইছ, এয়া আপোনালোকে চাওক, তামাম উঠি আহি আছোঁ এয়া চেৰি দি। ইমান ভাগৰ লাগিছে কি ক'ম আৰু। আমাৰ লগত আছে বুঢ়া হালকীয়া, এইটো বুঢ়া হালকীয়া চাই লওক, বুঢ়া কিয়া মাতটো দাদা হাজোৰ গুণ্ডা। আপোনালোকে চাই লওক, হাজো আহিলে ইয়াক লগ ধৰিব পাৰিব। গাইছ আমি মানে ভিতৰত আহি পালোঁ, আপোনালোকক দেখাই আছোঁ। আৰু মানে ইয়াতে আহি বহুত ভাল লাগে, আৰু ইফালেদি মানে জগন্নাথ মন্দিৰ দেখা পায় বুলি আপোনালোকক দেখাই আছোঁ। এই চাই লওক, এইফালেদি বোলে পুৰা জগন্নাথ ধাম যাব পাৰি। গাইছ অলপ আহোঁতে গাইছ অৱস্থা বেয়া, চাওকচোন ঘামি চামি কেনে হৈ গৈছোঁ গাইছ। আৰু বয়স হৈছে গাইছ, বুঢ়া সেয়াতো গাইছ। আৰু এইটো বুঢ়া শগুনক চাওকচোন কেনেকৈ আছে। ই গাইছ আৰু গুণ্ডা গাইছ হাজোৰ। এই দেখা পালে আপোনালোকে উঠাই লৈ যাব। আৰু তোমাৰ কেনে লাগছে আহি? মোৰ বঢ়িয়া, আহি থাকোঁ মাজে মাজে, বাইদেউ দুটা বাইদেউৰ ঘৰতে আহি থাকোঁ। আৰু ইয়াতে মানে পৰিৱেশটো ভাল লাগছে কিবা আহি কিনে। আৰু আজি এটা বহুত ডাঙৰ কথা আছে, গম পাব, এতিয়া বাৰু নকওঁ। আমি যাই কিনে মানে ৰাস্তাত কৈ আছোঁ, আপোনালোকক চাই থাকক। গাইছ বহি থাকোঁতে এটা বস্তু, মূল্যৱান বস্তু এটা দেখা পাইছোঁ, আপোনালোকক দেখাই আছোঁ। মোৰ বেক চাইডে দেখাই দিয়ক, বহুত ডাঙৰ বস্তু, বহুত ডাঙৰ বস্তু। আপোনালোকে সেইটো ল'ব পাৰে, আৰু বহুত টকা লাগে সেইটো বস্তু। এইটো গাইছ বস্তুটো দেখছি না, এইগিলা খোৱা মানুহৰ কাৰণে লাগে আৰু গাইছ, মূল্যৱান বস্তু এইটো। গাইছ বুঢ়া শগুনে এটা কথা কৈছে গাইছ, এটা বোলে মাধৱত আহিলে 3 পাক আগতে ঘূৰি ল'ব লাগে, লৈ কিনে বোলে এটা দৰ্শন কৰিব লাগে। এইটো কিমান দূৰ সত্য আপোনালোকে কমেণ্টত জনাবচোন, এনে কি ক? হয় হয়, এতিয়া যি গতিকে ইয়াৰে ল'ৰা হ'ব পাৰে কথাটো। এইটো বুঢ়া শগুন চাই লওক, বুঢ়া শগুন দেখা দিয়া অলপ। ইয়াতে গাইছ চাকি তাকি জ্বলাই দৰ্শন চৰ্শন কৰি লওঁ, কৰি লৈ আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক কেনেকুৱা। আৰু এইটো গাইছ হোমঘৰ, ইয়াতে হোম পুৰা হয় গাইছ। ইয়াৰ পৰা গাইছ হাজোখন দেখা পাই, চাওকচোন এইয়া হাজো গাইছ, গোটেই হাজোখন ইয়াৰ পৰা দেখা পাই গাইছ। গাইছ গৰম বহুত, বহি লৈছোঁ গাইছ, দৰ্শন চৰ্শন কৰি আহিলোঁ, আহি ইয়াতে অলপ বহিছোঁ আৰু কেনে বঢ়িয়া পৰিৱেশ, ইয়াতে বঢ়িয়া বতাহ দি আছে ন, এতিয়া বহা কৰি দিছে। আপোনালোকক অলপমান দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। গাইছ দৰ্শন চৰ্শন হৈ আহিলোঁ গাইছ, এতিয়া নামি আছোঁ। নামোতে বেছি প্ৰব্লেম নাই, উঠোতেহে অলপ কষ্ট হয় গাইছ, বুঢ়া হ'লোঁ না গাইছ, বয়সস্থ গাইছ। আৰু আপোনালোকে চাই থাকিব দেই ভিডিঅ'বোৰ, একেবাৰে স্কিপ নকৰিব। 96 মোৰ এই সিগিলে কিয় কয় এনেকৈ দেই, নাপায় এনেকৈ ক'ব নাপায়। 97 নাই ইমান হোৱা নাই দিয়াচোন, 100 ইমানো হোৱা নাই। अरे कहना क्या चाहते हो? গৈ আহি আমি আৰু এটা বিশেষ কামত গৈছোঁ। আজি মানে বহুত কাম আছে, আৰু
এখন মানে ইহঁতৰ তপনহঁতৰ কাষত এখন বিয়া আছে, তপনহঁতৰ বাইদেউহঁতৰ ঘৰত ন, বাইদেউহঁতৰ ঘৰত এখন বিয়া আছে। তাতে বিয়াত যাই বিয়াখন খাই কিনে আমি ঘৰত যাম নেকি? আৰু বিয়া খাবৰ কাৰণে এইটো দেখোন মাজত আৰু এটা বস্তু লৈছে, কি যাম বহুত মূল্যৱান বস্তু। এইটো গিফ্ট আমি গিফ্ট দিম এইটো চিলিণ্ডাৰ। গাইজ মই যে কৈ আছিলোঁ গাইজ বিয়াখন খাব যাম বুলি, বিয়াখনৰ মানে বহুত ডাঙৰ ৰহস্য এটা আছে গাইজ। মই ক'ব লাচিলেগে গাইজ, ই ক'ব গাইজ, ই তাতে গৈ কিনে আপোনালোকক ক'ব, ফাদিল কৰি দিবা বাবা। কম অলপ সময় ৰখক। সঁচা কথাটো ই এতিয়া ক'ব গাইজ, কৈ দে। মই যে আপোনালোকক কৈছিলোঁ মানে ইয়াৰ বিষয়তে বহুত ডাঙৰ কথা ক'ব গ'লে, কথাটো হৈছে ইনাম এটা বিয়া খাব আহিছি। এই গাইজ এইটো কাকো নক'ব গাইজ, এইটো লাজ নাই। এই গাইজ কি কৰিবা আৰু, আমি হেলি মৰি গেলো হয়। এই ইনাম এটা বিয়া খাব আহিছি। গাইজ বহুত মানুহ মাতিছে গাইজ, এই চাওকচোন বিয়াত এইবিলাক খাব যাওঁ মানুহ তামাম মানুহ গাইজ। মেইন মানুহ গাইজ এই চাওঁ লুকে লুকে লাষ্ট তাৰ খাওঁতে এই মেইন মানুহ গাইজ। নাম এটা বিয়া খাই আছে ই গাইজ মিছা কথা কৈছে গাইজ, ই মিছা কথা কৈছে গাইজ, মাতছে গাইজ, মোকো মাতছে গাইজ। তো গাইজ মই মানে হাজোৰ পৰা ঘৰ আহি পালোঁ, এতিয়া মানে ভিডিঅ'টো ইয়াৰ পৰাই কৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো নতুনকৈ আহিছে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। ইয়াৰ এটা নতুন নাম আহি গ'ল, কি নামটো? মেছি।